মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ লগত আলোচনা কৰিম 2 নম্বৰ পাঠ পৃথিৱীৰ আকাৰ আৰু আকৃতি ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ পাঠটি। চাওঁচোন আহা এই পাঠটিত অনুশীলনীত থকা কিছু প্ৰশ্ন। অনুশীলনীৰ 1ত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। কৰ্কট ক্ৰান্তি কাক বোলে? উত্তৰটো লিখিবা। বিষুৱ ৰেখাৰ পৰা উত্তৰে 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে থকা অংশক কৰ্কট ক্ৰান্তি বোলা হয়। খ প্ৰশ্নটো হৈছে তাপমণ্ডল 3টা কি কি? উত্তৰ তাপমণ্ডল 3টা হ'ল গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল। গ প্ৰশ্নটো হৈছে অক্ষৰেখা কাক বোলে? উত্তৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এইবোৰকে অক্ষৰেখা বোলে। তাৰ পিছৰ প্ৰশ্নটো হৈছে ঘ দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়। এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে ঙ গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ণ কিয় হয়? উত্তৰ গ্ৰীষ্মমণ্ডল অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে, সেয়ে গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ণ হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম চ বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত? উত্তৰ বিষুৱ ৰেখা গ্ৰীষ্মমণ্ডলত অৱস্থিত। অনুশীলনীৰ 1 নম্বৰৰ অন্তিম প্ৰশ্নটো হৈছে দ্বিতীয় চ মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে? উত্তৰ মেৰু অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে কাৰণ ইয়াত ছমাহকাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহকাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভূগোল খণ্ডৰ ষষ্ঠ শ্ৰেণীৰ 2 নম্বৰ পাঠৰ 1 নম্বৰত দিয়া অনুশীলনীৰ প্ৰশ্নসমূহ লিখি ৰাখিবা। আৰু কোনোবাই যদি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো ভিজিট কৰিছা তেনেহ'লে আগন্তুক ভিডিঅ'বিলাকৰ বিষয়ে গম পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।